মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি পুনৰ আমি দ্বিতীয় শ্ৰেণীৰ পাঠ 12লৈ আহিছোঁ। আজি পাঠ 12 হৈছে আমাৰ দিৱস। আমাৰ দিৱসনো কি? আমাৰ দিৱস হৈছে আমাৰ দেশৰ স্বাধীনতা দিৱস। আমাৰ বিদ্যালয়ত এই স্বাধীনতা দিৱসটো কি ধৰণে পালন কৰা হয় সেই সম্পৰ্কে আজি থুলমূলভাৱে আলোচনা কৰা হৈছে। এই পাঠটোত মূল আলোচ্য বিষয় হৈছে যে আমাৰ বিদ্যালয়ত কিদৰে উলহ মালহেৰে আমি স্বাধীনতা দিৱস পালন কৰোঁ। তোমালোক সকলোৱে জানা, স্বাধীনতা দিৱস 15 আগষ্ট তাৰিখে প্ৰতি বছৰে আমি পালন কৰি আহিছোঁ। সেইদিনাখন আমি ৰাতিপুৱাই চাফ চিকুণ হৈ বিদ্যালয়লৈ আহোঁ। বিদ্যালয়লৈ আহোঁতে প্ৰত্যেকেই আমি এথোপাকৈ ফুল লৈ আহোঁ আৰু সেই ফুলসমূহ আমি পতাকাখনত দিবৰ কাৰণে লৈ আহোঁ। পতাকাখনত কি কৰোঁ, যেতিয়া আমি বিদ্যালয়ত উপস্থিত হওঁ পতাকাখনৰ ভাজে ভাজে ফুলবোৰ সুমুৱাই দিওঁ আৰু ধুনীয়াকৈ জাপি ৰছীৰে বান্ধি দিওঁ। পতাকাৰ যাতে গেৰুৱা ৰংটো ওপৰৰ ফালে থাকে সেই কথাটোৰ প্ৰতি আমি দৃষ্টি দিওঁ। আৰু কি কৰোঁ, নিৰ্দিষ্ট স্থানত গৈ পতাকা উত্তোলন কৰা নিৰ্দিষ্ট স্থান আছে, সেই ঠাইত গৈ আমি চাৰিওফালে ঘূৰণীয়া হৈ থিয় দিওঁ। লগতে আমাৰ প্ৰধান শিক্ষক মহোদয় আৰু ওচৰৰ গাঁৱৰ গণ্যমান্য ব্যক্তিসকলো উপস্থিত থাকে। আমি সেই ঠাইত ঘূৰণীয়াকৈ থিয় দিয়াৰ পিছত মাননীয় প্ৰধান শিক্ষক মহোদয়ে আমাক সকলোকে প্ৰণাম জনাই পতাকাখনৰ তলৰ ফালে ৰছীডাল টানি পতাকাখন ওপৰলৈ তুলি দিয়ে। পতাকাখন ওপৰলৈ তুলি গৈ খোল খাই বতাহত উৰিবলৈ ধৰে। ফুলবোৰ চাৰিওফালে সিঁচৰতি হৈ পৰে। আমি সকলোৱে পতাকাখনক প্ৰণাম জনাওঁ আৰু প্ৰণাম জনাই গাওঁ জন গণ মন অধিনায়ক জয় হে। এই ৰাষ্ট্ৰীয় সংগীতটো আমি গাওঁ। তাৰপিছত আমাৰ ছাৰে স্বাধীনতা দিৱসনো কি, আমি কিয় স্বাধীনতা দিৱস পালন কৰিব লাগে সেই সম্পৰ্কে বুজাই কয়। স্বাধীনতা দিৱস আমাৰ ভাৰতবৰ্ষৰ স্বাধীনতা দিৱস, আমাৰ অসম দেশৰ স্বাধীনতা দিৱস। এই স্বাধীনতা দিৱস সম্পৰ্কে তোমালোকে ভালদৰে জানি ল'বা, কাৰণ কিয়নো 1947 চনৰ 15 আগষ্ট তাৰিখে আমাৰ ভাৰতবৰ্ষখন স্বাধীন হৈছিল। ইয়াৰ আগত স্বাধীনতা লাভৰ আগত আমাৰ দেশখন ব্ৰিটিছৰ শাসনৰ অধীনত আছিল। ব্ৰিটিছসকলে আমাৰ দেশখন প্ৰায় 200 বছৰ কাল ৰাজত্ব কৰিছিল। তেওঁলোকে আমাক শাসন কৰিছিল। সেইকাৰণে মহাত্মা গান্ধীৰ নেতৃত্বত এই ব্ৰিটিছসকলক ভাৰতৰ পৰা খেদিবৰ কাৰণে আন্দোলন কৰিবলগীয়া হৈছিল। মহাত্মা গান্ধীয়ে সেই আন্দোলনৰ গুৰি ধৰিছিল আৰু সেই আন্দোলনত বহুত লোক শ্বহীদ হৈছিল। সেই শ্বহীদসকলক আজিৰ এই পবিত্ৰ আমি স্বাধীনতা দিৱস উদযাপন অনুষ্ঠানত শ্ৰদ্ধাৰে সোঁৱৰণ কৰা উচিত। এইখিনি হৈছে পাঠটোৰ মূল কথা। তোমালোকে এই ছবিখন নিশ্চয় ধৰিব পাৰিছা। এইখন ছবি হ'ল মহামানৱ মহাত্মা গান্ধীৰ। এখেতেই হ'ল আমাৰ ভাৰতৰ স্বাধীনতা আন্দোলনৰ প্ৰধান গুৰি ধৰোঁতা। এখেতক আমি সকলোৱে চিনি পাওঁ। এখেত হ'ল মোহন দাস কৰমচাঁদ গান্ধী আৰু এখেতক আমি বাপুজী বুলি মাতোঁ। আৰু এইখন হ'ল আমাৰ দেশ ভাৰতবৰ্ষৰ মানচিত্ৰ। এতিয়া আমি পাঠভিত্তিক প্ৰশ্ন উত্তৰ সিদ্ধান্তলৈ আগবাঢ়িছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে মন দি শুনিবা। এতিয়া আমি আহিলোঁ প্ৰশ্ন নম্বৰ 1লৈ। প্ৰশ্ন নম্বৰ 1, আমাৰ দেশ কোন চনত স্বাধীন হৈছিল? উত্তৰ, আমাৰ দেশ 1947 চনত স্বাধীন হৈছিল। প্ৰশ্ন নম্বৰ 2, কোন তাৰিখে আমি স্বাধীনতা দিৱস পালন কৰোঁ? উত্তৰ, 15 আগষ্ট তাৰিখে স্বাধীনতা দিৱস পালন কৰোঁ। প্ৰশ্ন নং 3, আমাৰ ৰাষ্ট্ৰীয় সংগীতটো কি? উত্তৰ, জন গণ মন হ'ল আমাৰ ৰাষ্ট্ৰীয় সংগীত। প্ৰশ্ন নং 4, শ্বহীদসকলক কিয় সোঁৱৰণ কৰিব লাগে? উত্তৰ, কাৰণ দেশৰ স্বাধীনতাৰ হকে নিজৰ প্ৰাণ তেওঁলোকে উচৰ্গা কৰিছিল। এইবাৰ প্ৰশ্ন নং 5, স্বাধীনতা আন্দোলনত কোনে নেতৃত্ব দিছিল? উত্তৰ, মহামানৱ মহাত্মা গান্ধীয়ে স্বাধীনতা আন্দোলনত নেতৃত্ব দিছিল। আমি এতিয়া পাঠৰ লগত সংগতি থকা কেইটামান কথা জানো আহাচোন। এই কথাকেইটা হ'ল, পতাকাৰ আৰু এটা নাম হ'ল ধ্বজা। আমাৰ পতাকাৰ মাজত থকা চক্ৰটো অশোক চক্ৰ। অশোক চক্ৰটোত দণ্ড থাকে 24ডাল দণ্ড বা মাৰি নিচিনা থাকে। আমাৰ ৰাষ্ট্ৰীয় চৰাই হ'ল ময়ূৰ।
চিত্ৰত যে দেখিছা এইখন বাৰু কি? এইখন কি বাৰু? এইখন হৈছে ধাননি। ধানৰ খেতি থকা পথাৰ ধাননি। সেই একেদৰে শাকৰ খেতি কৰা ঠাই বা ঠাইটুকুৰাক শাকনি বুলি কোৱা হয়। ফুল থকা ঠাই ফুলনি, মাহ শস্য থকা ঠাই মাহনি। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ পাঠ আমি ইমানতে সামৰিছোঁ। পুনৰ তোমালোকলৈ প্ৰীতি আৰু শুভেচ্ছা যাচিলোঁ। নমস্কাৰ।